নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আজিৰ এইটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব অতি জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ চুমকি কছাৰী বাইদেউক চব্জিৰ বেপাৰীৰ ৰূপত দেখা গ'ল আৰু কিয়নো চব্জিৰ বেপাৰীৰ ৰূপত দেখা গ'ল তাৰ ওপৰত এটি ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলৰ নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। সপোন হৈ আহানা দি থৈ ৰুৱানা ও এবাৰ মোৰে হৈছো আনা সপোন হৈ আহানা দি থৈ ৰুৱানা এবাৰ মোৰে হৈছো আনা সঁচা কথা ক'লে কিমান মৰম লাগে বুজাব নোৱাৰো কথাৰে ভাষাৰে মৰম লাগি যায় বুকু ভৰি যায় বেকা কৈও দিয়া যদি চাই মৰম লাগি যায় বুকু ভৰি যায় বেকা কৈও